বন্ধুহঁত আজি আমি যাব ওলাইছোঁ আমিনগাঁও মানে তাত কোম্পানী এটাত জব কৰিছিলে মোৰ পিছফালে থকা লগটোই আজি মানে পইচা আনিব যাৱাৰ কাৰণে আমি যাব ওলাইছোঁ মানে এতিয়া লকডাউন পৰিছে তো কাৰণ এতিয়া বন্ধ হ'ব সেইকাৰণে ভাবিছোঁ যে পইচাখিনি আনি লৈ ঘৰতে কেইদিনমান বহি সেইখিনি পইচা শেষ নোহোৱালৈকে ক'তো কাম বন নকৰোঁ তো তেতিয়াহ'লে আহকচোন আমি যাওঁ আৰু নতুনকৈ এটা ভিডিঅ' বনোৱাৰ কাৰণে আহিছোঁ মানে আজি বনাম বুলি ভাবিছোঁ বহুদিন আপলোডো দিয়া নাই। লকডাউন দিছে হয় কিন্তু আপোনালোকে মাছখন কিন্তু নেৰিব দিয়ক মাছখন কিন্তু লৈ আছোঁ মানে মই ভিডিঅ'টো পোৱাৰ কাৰণে লোৱা নাই কাৰণ ভিডিঅ' কৰি থাকোঁতে যদি লওঁ তেতিয়াহ'লে অলপমান দিগদাৰ হয় তো আপোনালোকে ঘৰতে সুস্থ হৈ থাকক অলপ য়োগা চিয়গা কৰিব অলপ দৌৰা কৰিব ঘৰতে তেতিয়াহে আমি স্বাস্থ্য পাতি লৈ সুৰক্ষিত হৈ থাকিব পাৰিম লগতে যিটো ভাইৰাছ আহি আছে সেইটো সোনকালে মানে নোহোৱা হৈ যাওক সেয়া তাকেও কামনা কৰোঁ লগতে আপোনালোকে মানে স্বাস্থ্যটো ভালকৈ ৰাখক খোৱা নিয়ম কামতো অলপমান ভালকৈ চলক তেতিয়াহে আমি চলিব পাৰিম লগতে আমি এতিয়া পইচা আনিব যাই আছোঁ ক'ব নোৱাৰোঁ পইচা পাম নে নাপাওঁ কাৰণ পইচাটো পালে সোনকালে ভাল লাগিব কাৰণ পইচাটো এখিনি পইচাৰে কেইদিনমান চলিব পাৰিম ভালকৈ তো আহক তেতিয়াহ'লে। বতাহৰ কাৰণে অলপ মানে চাউণ্ডটোৰ প্ৰব্লেম হৈছে তথাপিতো বাৰু কথা নাই আপোনালোকে সুস্থ হৈ থাকক কৰোণা আহি আছে কৰোণাটো সোনকালে গুচি যাওক তাৰে কামনা কৰিলোঁ লগতে আপোনালোকে অলপ স্বাস্থ্যটো ধৰি ৰাখিব ভালে থাকিব। দেওদুৱাৰ টলগেট আহি পালোঁ কিন্তু পইচাৰ কাৰণে অলপ প্ৰব্লেম হ'ব কাৰণ পকেটতো নাই সোনকালে যাব পাৰিলে বেছি ভাল হয় নহ'লে আৰু মামাহঁতে যদি ধৰে পিটিব ভালকৈ। पल भर में चोरी किया रे जिया मोरा जिया আহি পালোঁ পইচা লোৱা মানে ঠাইখিনি কিন্তু ইয়াত দেখিছোঁ বহুতে বেছি ভিৰ হয় তো ক'ব নোৱাৰোঁ আজি আশা আছেনে নাই কাৰণ গাড়ীত তেল চেলবিলাক ভৰায়ো পইচা খৰচ কৰি আহিছোঁ। ছয়টা বজাতে কাম কৰা ধেমালি নহয় মই কৈছিলোঁ মই ডাক্তৰৰ লগত কাজিয়া লাগছোঁ পইচা নিদিলাক তাৰে নেক্সট মাহৰ পৰা পূৰা ক্লিয়াৰ মোৰ লগত নাই এইগিলাখান ধেমালি নেকি ইমান কষ্ট কৰি এইখিনি কৰে ধেমালি নহয় সোমোৱা বুলি ক'ব লাগে নাইটোক নাই বুলি ক'ব লাগে সেইটো কথা আমি পইচা ল'লোঁ হেঁতেন সেইদিনাখনো গুচি গৈছোঁ নিজে পইচা বেগত সোমাইছে যা সেইকাৰণে কোম্পেনীবিলাকে কাম কৰে দুখীয়া মানুহৰ ল'ৰা ছোৱালীবিলাক যায় কিন্তু পে'মেণ্টটো ইমান ঠিকমতে কিয় নকৰে নাজানো মই একদমেই ক'ব নোৱাৰোঁ সি যিজন মানুহে এতিয়া বকি আছিলে মানে মই ভিডিঅ'টো লৈছিলোঁ মনে কিন্তু সিয়াৰ বহুতে বেছি কমপ্লেইন আহিছিলে তো এনেকুৱা কৰিব নালাগে আৰু মানে কাৰোবাৰতো 2-3 মাহলৈকে পইচা দিব আছে কিন্তু কিয় নিদিয়ে মই নাজানো একচুৱেলি সিও কৈ আছে যে আমি দালি ভাত খাব নালাগে আমি কি ভাত খাব নালাগে আমি কি অমুক কৰিব নালাগে নেকি আমাক কি পইচা নালাগে নেকি বহুত বেছি কমপ্লেইন তো মই ভাবোঁ এইবিলাক নহয় বহুত সোনকালে এইবিলাক নোহোৱা হৈ যায় আৰু চৰকাৰেও অলপ গুৰুত্ব দিব লাগে অলপমান এইবিলাকৰ ওপৰত। আগতে আমাৰ আইতা আবুহঁতে কৈছিলে যে এইখন দলং পালে তলত মানে দলঙৰ তলত থিয়া কৰিব লাগে মানে এটা পইচা এটা দলিয়াই দিয়ে বহুতে দলিয়াই দিয়ে বা আমাকো কয় দলিয়াই দিবৰ কাৰণে মানে কিহৰ কাৰণে নাজানো একচুৱেলি এতিয়াও বহুত আছে নেকি এনেকুৱা মানুহ আপোনালোকে কমেণ্ট কৰি এবাৰ জনাবচোন যে এনেকুৱা মানুহ কেতিয়াবা আছে নেকি। Strange time in my life I took a drive home to clear my mind and I ended back at your spot for what felt like the millionth time. Reconnection from separate sections cause we could meet in the middle with no sense of direction. If it's sun up to sundown we mess around, we're way too involved now. I wanted someone to disappear. হে বন্ধুহঁত আমাৰ মানে যিটো প্ৰকৃতিৰ সৌন্দৰ্যতাটো অলপমান বেলেগ অসমত অলপমান বেলেগ কাৰণ মানে গছ গছনি বহুত বেছিকৈ আছে তো তাৰ মাজত কেতিয়াবা থাকি এটা সৌন্দৰ্যৰ অনুভৱ কৰাৰ
মানে মজাটো অলপমান বেলেগ। লগতে আমি যিটো কামৰ কাৰণে গৈছিলোঁ পইচা আনিবৰ কাৰণে আৰু যিটো মানে গালি দিছিলে, একচুৱেলি সঁচাকৈ গালি খাব লগা কোম্পেনীয়ে সেইটো, কাৰণ আমাক পইচা নিদিলে মানে ই এতিয়া মৰে। বাপৰে বাপ বাচিলোঁ বাৰু, যিয়ে নহওক বাৰু, একাউণ্টবিলাক দি পেলাই আমি এতিয়া আমি ঘৰ পামেই হয়তো, বহুত সোনকালে ঘৰ পাম। আমি একচুৱেলি ঘৰত যাব ওলালোঁ, কাৰণ আমি যিটো কামত আহিছিলোঁ সেইটো কামটো নহ'লে। মাছখন থাকিল বাৰু একো নাই, কিন্তু মানে কি যিটো কামত আহিছিলোঁ সেইটো কাম নহ'লা। লগতে এতিয়া কামটোতো নহ'লে ঘৰলৈ যাব ওলালোঁ, কিন্তু এতিয়া মানে বিৰাটেই পিয়াহ লাগিছে। লগতে পিয়াহৰ কাৰণে দোকানখনত সোমাই এই 2টা বাজিছে, পূৰা লকডাউন, পূৰা সমগ্ৰ অসম লকডাউন। আৰু বহুতে লকডাউন ভালকৈ মানাও নাই, মানে যেনেকৈ তেনেকৈ আপোনালোকে দেখিছে আগত কি হ'ল। তো বহুতে লকডাউনবিলাক মনা নাই ভালকৈ, যেনেকৈ তেনেকৈ যাই আছে। মুখত হয়তো কাৰোবাৰ মাস্কো নাই, তো এনেকুৱা কৰিব নালাগে। তো তেওঁলোকক অনুৰোধ এটা, তো এতিয়া আমি যাব ওলালোৱে। তো আপোনালোকে যদি ভিডিঅ'বিলাক চাই ভাল পায়, ভালকৈ বনাব পৰা নাই, ভালকৈ বনোৱাৰ কাৰণে আপোনালোকে ক'ব যে এনেকুৱা কৰিব আৰু ভাল বনাম। হয়তো দূৰত যোৱাৰ কাৰণে চেষ্টা কৰি আছোঁ, দিল্লী আৰু মুম্বাইৰ নিচিনা ঠাইত। তো লকডাউনটো শেষ হৈ যোৱাৰ পিছত হয়তো যাম। ধন্যবাদ। I never wanted someone to take control. I let you take control. I let you in too close. So baby, just go ghost. Now baby, just go ghost. Hey, you called, I let you in and 4 walls. Kept our secrets hidden, eating fruit so forbidden. Kept our secrets safe, 'cause the temptation, it felt like pure relation. I gave you my attention, but now it's hard to mention. I don't feel a spark when you say my name. Reconnection from separate sections, 'cause we could meet